এই গাইছ এতিয়া বৰ্তমান ভিডিঅ' আহি পেলাই একো আমি যাব ওলছো এতিয়া কামাখ্যা যাম মই এতিয়া গাড়ী চলাই আছো বৰ্তমান এই মাহান হ'ল মানুহ তো hey guys, welcome back to the our vlog. তো আজি অবিনাশ আৰু মই আৰু হেতৰ ঘৰৰ মা আহিয়া খানা এতিটানে আজি কামাখ্যা যাৰ কথা আৰু পুৱাই পুৱাই গ'লো আজি ৰ'দটো ইমান নাই আৰু মই চশমাজোৰ মাৰাৰ কাৰণে তানে ইমান দেখা নাই তো এতিয়া তাকে অবিনাশ তাকে লগি যাং আৰু যাই কিনে তাতে আপোনাক অবিনাশকো দেখুৱাং আৰু গোটেইখিনি কথাও পাতো মানে বহুত দেৰি হৈছে গাইছ মোৰ 6টা বজাত যাবা দিছিল মোক মই অলছো 7:10 মানত অললো গাইছ বহুত দেৰি হৈছে আপোনালোকে চাই দাও মই ডাইৰেক্ট তাতে লাগাল কৰি আছো এই গাইছ এতিয়া বৰ্তমান হিৰক আহি পেলাই একো আমি যাব ওলছো এতিয়া কামাখ্যা যাম মই এতিয়া গাড়ী চলাই আছো বৰ্তমান এই মাহান হ'ল মানুহ এইটো মাহীহঁত আমাৰ পাহী মাহী গোটেই মাহান আছে আমি বৰ্তমান যাই আছো বাকী এতিয়া কিবা কবি না তই নকওঁ এতিয়া নকওঁ বৰ্তমান এতিয়া ডাইৰেক্ট তাতে লাগ কৰি আছো আৰু ডাইৰেক্ট কামাখ্যাত যাই লগ কৰি আছো বাকী মই গাড়ী চলাওঁ ৰ'ব গাইছ দেৰি হৈছে বহুত দেৰি হৈছে যে গাইছ এতিয়া জালুকবাৰী আমি আহি পালোঁ এটা সমাধি ক্ষেত্ৰ বাকী ইয়াতে জালুকবাৰী জাপিও এটা কিবা বানাইছে বাকী বৰ্তমান আমি যাই আছোঁ ব্ৰিজৰ তল পাম আৰু অলপমান আগুৱাই গ'লে ব্ৰিজৰ তল পাম বাকী ইয়াতে আজি জাম হৈছে বেছি জামো হোৱা নাই কিন্তু জাম আছে আৰু বহুখিনি আছে বাকী পোৱা কাৰণেও গাইছ জামটো ইমান কম বাকী চাই থাকোঁচোন আমি ডাইৰেক্ট নীলাচলৰ বুকুক যাই কথা কৈ আছোঁ গাইছ এতিয়া বৰ্তমান আমি পাহাৰত উঠি আছোঁ নীলাচলৰ বুকুতে আমি ক'ব পাৰোঁ বাকী কামাখ্যাত গ'লে আৰু 2-3 কিলোমিটাৰমান আছে বাকী এতিয়া পাহাৰত গাড়ী কিন্তু আছে কিন্তু কিছু বাকী চাই থাকচোন আপোনালোকে যাই আছোঁ বৰ্তমান পাহাৰত উঠি আছোঁ নীলাচলৰ বুকুত কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম আহিছোঁ একবাৰ আহিছিলোঁ বাৰু না বুলি তো গাইজ এতিয়া আমি আহি গ'লোঁ কামাখ্যা মন্দিৰৰ ওপৰত আৰু গাড়ী পাৰ্কিং ফুল হৈছে অবিনাশে গাড়ী থ'ব জেগা নাপাই ইয়াতে থৈ দিলোঁ আৰু একো নাই কেছ নাই বেলেগ এখন গাড়ী ওলাইছে সুধি লৈছোঁ এতিয়া থাকিলে টেনশ্যন নাই একো কথা নাই আৰু বাকী এতিয়ালৈ বৰ্তমান দোকান খোলাই নাই কিন্তু মানুহৰ ভিৰ মানুহেই বহুত মানুহ আছে গাইজ পাৰ্কিং দুটা পাৰ্কিং গোটেই ফুল এতিয়া বৰ্তমান আমি ওপৰত যাওঁ আৰু আমি খালী ভৰি বৰ্তমান যাবাৰ তাৰমানে এইবাৰ নহয় গাড়ীত থৈছোঁ এতিয়া আমি যাই আছোঁ সেয়াতেই আগত যাই বেছি দেখুৱাই দিছোঁ সেয়াই আমি লাহে লাহে এই গাড়ীখনৰ আগত গাইছে আৰু এইটো কিবা এটা শ্ৰী ত্ৰিনাথ মন্দিৰ আমি পুৱাই আহিলোঁ বুলি ভাবছিলোঁ মানুহজনো নাপাম এই ধৰি আহিছে ই সদায় দেৰি কৰে গাইছ মই একদম টাইমত মই 7:30 কৈছোঁ 7:30 ওলাই মিৰ্জা চক গ'লে 7:30 আহিছোঁ এহঁতে 6:30 আহিছে মই কি কৰিম মোক গাইছ 10 বাৰ ফোন মাৰছি 6টা বজাত তই নাহা না টোপনি পেৰে নুলিতে মাৰবাই লাগব না নহয় চব কথা সেই নহয় কিন্তু দেই নাজানিলে নকবি ভাই এতিয়া আজি ভাই নীলাচলৰ বুকুত আছোঁ ঠেলা মাৰি আৰু বাকী গাড়ীৰ আপোনালোকে ভিৰ দেখাই পাইছে আৰু দোকান চোকানত মানে খোল বাহিৰ হৈছে না অবিনাশ খোলা নাই এই অলপ একো খাইও খোৱা নাই মই চাহো খোৱা নাই আজি ছটা একোৱে খোৱা নাই বাকী গাড়ীৰ পাৰ্কিং নাই ৰাস্তাতে পাৰ্কিং চব নাকি বাকী এতিয়া আৰু মোটামুটি 0.5 কিলোমিটাৰ 500 মিটাৰমান দূৰব লাগিব না বহুত দূৰত গাড়ীখন থৈ দিম গাড়ীখন আমি থবা আহিছিলোঁ এতিয়া পাৰ্কিঙো কিন্তু পাৰ্কিঙৰ সেই নাই দুটা পাৰ্কিং ফুল একো নাই বাকী চাই থাকক আমি ওপৰত যাই ডাইৰেক্ট লাগাল ধৰি আছোঁ ৰ'ব গাই আপোনালোকে ডাঙৰ হ'লে নাচায় এতিয়া 20 কিলোমিটাৰ যাবা দিছে এই পাহাৰৰ ৰাস্তাত কাই 40 চলাব সেই কথা দিয়ক গাইছ তো গাইছ এতিয়া আমি তানে ওপৰত যাই আছোঁ আৰু ওপৰতে বস্তুখিনি ল'ম প্ৰসাদখিনি তানে তলৰ পৰা ল'লে আৰু অলপমান দিগদাৰো হয় আমাৰ বাকী এতিয়া আমি ডাইৰেক্ট ওপৰত যাই আপোনাক দেখুৱাই আছোঁ বাকী চিৰিকেইটাও সেই আৰু আমিতো উঠিব পাৰিম আৰু আমাৰ লগত আৰু মাহী আনাও আহিছে না সিহঁতৰ অলপমান দিগদাৰ হয় বাকী ওপৰত আহি গ'লোঁ ওপৰত অহাৰ পিছত এইটো মন্দিৰটো আৰু ভিতৰত তানে আমি সোমাৰ কথা আছিল কিন্তু যদি আমি ৰাতিপুৱা আহিছোঁ 10টাত যদি আমি থাকোঁ মোটামুটি 9টা মানতহে আমি দৰ্শন হ'ম সেইবাবে আমি আৰু এতিয়া নহ'লোঁ আৰু ডাইৰেক্ট আৰু মন্দিৰটোতে দৰ্শন কৰিলোঁ আৰু পাণ্ডু ধৰিব পাৰি কিন্তু ইমান পইচাও নাই দিয়ক গাইছ চাই থাককচোন আপোনালোকে গাইছ এতিয়া বৰ্তমান আমি ওপৰতে আছোঁ বাকী ইয়াতে কিবা মূৰ্তি চূৰ্তিও আছে দেখুৱাই আছোঁ আপোনালোকে এই দুৰ্গা মাৰ মূৰ্তি আছে এইটো এতিয়া বানাইছে বোধে সেই পুৰণা জামানাৰ নহয় কাৰণ চাই পেলাই গম পায় বাকী কাষত এইটো কালী মাই নে কি আমি নিজে চিনি পোৱা নাই ৰ'বক গাইছ
বাকী চাই থাককচোন এই আমি দুটা বাকী মন্দিৰটো দেখুৱাই আছোঁ এইটো মেইন মন্দিৰটো তাৰমানে তলত যায়ো দেখুৱাই আছোঁ আপোনালোকক চাই থাককচোন বাকী মানুহ টুকাৰ মানুহ হৈছে গাইছ সপা মানুহ বাকী এতিয়া পূজাও কৰছি বাকী লাল লাল বৰি আছে দেখা পাইছে ইমান গোটেই সেন্দুৰ তাৰপিছত পাৰৱা সপা পাৰৱা গাইছ এতিয়া দামো কম পাৰৱা মাখানত তাৰমানে সেই কৰে কি বুলি কয় নিলামী কৰে এতিয়া পাৰৱা মাখান গোটেই বিক্ৰী কৰি দিয়ে বাকী এই লাৰি চাউল তাৰমানে গোটেই শিলত এটা শিল কাটি কাটি ইমান বনাইছে গাইছ সেই পুৰণা কিমান বা বছৰ আমি নিজে নাজানো বাকী চাই থাককচোন আপোনালোকে কেনেকুৱা পায় বাকী যদি আপোনালোকে আহিব পাৰে বঢ়িয়া বাকী পাণ্ডু ধৰিব পাৰে পাণ্ডুত বহুত দাম লয় 1500 টকা খুজিছে আমাক সেইকাৰণে আমি একো নধৰিলোঁ বাকী ওপৰত যাই দেখুৱাইছে ইমান যে ছাগাল মাখান গোটেই ৰাম ছাগাল খাই খাই কৰি কৰি এৰি দিছে বাকী চাই থাককচোন আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো বাকী আপোনালোকে লাইক কিয় নকৰে বৰ দুখ পাওঁ আমি আঘাত পাই যাওঁ লাইক চাইক একো নকৰে বাকী কমেণ্টো নামাৰে চাই থাককচোন আপোনালোকে অলপমান কমেণ্ট চমেণ্ট মাৰি দিয়ক ইমান কষ্ট কৰি আছোঁ তেল খৰচ কৰি কৰি যাই আছোঁ আপোনালোকে চাই থাকক বাকী আৰু ওপৰত আছে এই কিবা ফাউণ্টেন চাউণ্টেন বনাই থৈ দিছে এই অম্বুবাচীত ইয়াতে গাঁও ধুৱে বামুণ মাখানে বামুণ নহয় কি বুলি বা কয় আমি নিজে নাজানো বাকী চাই থাককচোন আপোনালোকে এতিয়া শিলৰ ওপৰত আহি গ'লোঁ আৰু শিলৰ এই ওপৰত থাকি কিনে তাৰমানে আমাৰ ওপৰৰ পৰা টপ ভিউটো লওঁ আৰু বাকী আমি এতিয়া ফটো চটো উঠোঁ থাম্বনেইলৰ কাৰণে উঠোঁ আৰু মাহীয়ে খানাই বোলে উঠে ফটো আৰু ত্ৰিশুলডাল চক তাতে ফটো উঠিয়ে আছিল বাকী এতিয়া আমি যাওঁ আৰু ফটোখিনি উঠি কিনে যাওঁ আপোনাৰ ভিডিঅ'টো অলপমান দেখুৱাই দিম আৰু আমি তাৰমানে হৰেকৃষ্ণ মন্দিৰত যোৱাৰ কথা কিন্তু সেইদিনা নেদেখুৱাওঁ আৰু একদিন যাম আমি জন্মাষ্টমীৰ কাৰণে বাকী এতিয়া যাব ওলোঁ আৰু যাই এতিয়া নীলাচলৰ পুকুৰৰ পৰা তলেদি আমি এতিয়া যাই থাকিম আৰু নাই কি বাকী আপোনালোকে কমেণ্ট নেদে অবিনাশে ক'লায়ে বা আৰু কিন্তু কোৱাৰ পিছতো আৰু দিলে ভাল লাগে আৰু ক'ৰবাত 50টা লাইকটো দিয়াই নাই 30টাই দিয়ক আৰু বাকী এতিয়া নিউট্ৰেল কৰি কিনে গাড়ীখন এতিয়া যাইছে তেল বাছৰ টেকনিক গাইছে কিন্তু গাড়ীখন যদি ষ্টাৰ্ট নিদিয়াকৈ যায় তেতিয়া ডাইৰেক্ট লক হৈ যায় সেইকাৰণে ৰিস্ক বেছি সেইকাৰণে ষ্টাৰ্ট দি কিনে নিউট্ৰেলত যাই আছে বাকী এতিয়া যাই কিনে আপোনালোকক লাগাল ধৰোঁ কিন্তু এটা গাইছ কমেণ্ট দিলে কি হয় গাইছ আৰু এটা সৰু আৰু আমাৰ ভিডিঅ' কৰাটো অলপমান দেৰি হ'ব কাৰণ অলপমান আমাৰ কাম বুলিয়ে ক'লোঁ আৰু কলেজতো পঢ়ি আছোঁ সেইকাৰণে অলপমান দেৰি হয় বাকী চাই থাকক আৰু বাকী এতিয়া তাৰমানে ইহঁতৰ তাৰমানে মাহী এনাৰ সৰু চলিকেইটাই তাৰমানে সেই ডম্বৰু কিনলা আৰু বজাই আছে আৰু আমি এতিয়া হৰেকৃষ্ণ মন্দিৰ যাম এতিয়া তাৰমানে এইখন অবিনাশ এখনৰ কি নাম এই দলংখনৰ শৰাইঘাটৰ দলঙৰ ওপৰত দি যাব লাগিব তাৰমানে আমি হৰেকৃষ্ণ মন্দিৰ আজিও তাৰমানে দেখুৱাব পাৰিলোঁ কিন্তু ভিডিঅ'টো লম্বা হয় আৰু ভিডিঅ'টো লম্বা হ'লেও কথা নাই আমি তাৰমানে তাৰে পিছদিন আৰু যামেই হৰেকৃষ্ণ মন্দিৰ জন্মাষ্টমী চলি আছে সেইকাৰণে তাৰমানে যাম বাকী গাইজ মই কৈ দিওঁ অলপমান বাকী শৰাইঘাটখন বহুত আগতে বানা মেইনটেনেঞ্চ দিয়ে ৰাখিব লাগে এখনত আৰু এই খৰখৰীয়া ৰাস্তা বাকী কাষৰ এখন বঢ়িয়া এখনত অলপমান ভয়ে লাগে মোৰ উঠবা বেছি দাবাব নোৱাৰি গাইছ বেছি দাবাব নোৱাৰি ভয় লাগি যায় বাকী এতিয়া আমি বৰ্তমান যাই আছোঁ এই গাইজ বৰ্তমান আমি ঘৰ আহি পালোঁ এইটো হিৰক বাকী মই মুখ চুখ ধুলোঁ দিয়কচোন গোটেই বিৰাট গৰম লাগছি আৰু গাইজ আমি ভিডিঅ' বনালে বৰষুণ নাহে বুলি কওঁ আমি পুৱাৰ পেৰে বৰষুণ আহিছে তাৰমানে বৰষুণ ৰ'দ দিছে বৰ্তমান চাওঁ বম বৰষুণ ই ঘৰত যাব পৰা নাই এতিয়া বৰষুণটো কমছি আৰু এতিয়া আমি একবাৰ গুৱাহাটী যাওঁ নহয় তাৰমানে নেক্সট ভিডিঅ'ত আপোনালোকে এটা মোবাইল কিনা দেখাব আমাৰ নহয় আমাৰ লগৰ মোবাইল আমি তিনিটা গুচি যাম আৰু চাইচিকা লৈ যাম ই বাইক ল'ব বাবু দাদা ৰাখা আৰু মই লৈ যাম মোৰ ছুপাৰ 1290 স্কুটি সেইটো নেক্সট ভিডিঅ'ত দেখা পাব এই ছেকেণ্ড পাৰ্ট হ'ব আৰু আজি এইখিনিতে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অলপ ছাবস্ক্ৰাইব কৰি দিব অলপমান কষ্ট কৰি আৰু ছাপোৰ্টটো দি আছে লাহে জল্দি দিব লাগিব না জল্দি দিব লাগিব ভাল লাগিব আৰু যদি আমি 100 হয় আমি এই টিকুলমিনি এটা কেক কাটিম বুলি ভাবছোঁ তাৰমানে মানে কাটিমে আমাৰ 1K মানে 100 উই হাফ চাই হাফ এই গাইছ বৈদ্য হাফ দেখা পালোঁ এই গাইছ ক'ত আছিল বা ক'ত আছিল বা দিয়ক গাইছ এতিয়া আমি ভিডিঅ'টো এণ্ড কৰোঁ বাকী লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তাৰে পিছত ছাবস্ক্ৰাইব কৰি দিব বাকী ভিডিঅ' চাই থাকিব আমাৰ কেনেকুৱা হয় কমেণ্ট এটা মাৰি দিব বাকী যদি বেয়া হয় ডিছলাইক এটা মাৰি দিব দিয়ক আজিলৈকে এইখিনিয়ে বাই বাই